তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো এতিয়া মই দোকানত গৈ কিনে চাহ এটা আৰু নিমকি এখন লৈ আহিলোঁ। এয়া হৈছে চাহ, এইফালে চাহটো আছে, এইফালে নিমকিটো লৈছোঁ। এতিয়া মই চাহ আৰু নিমকি খাই আছোঁ। চাহটো আৰু নিমকিটো খাই লোৱাৰ পিছত এতিয়া অলপ ওপৰত কাম আছে, মানে অলপ ঝাৰু দিব আছে। এয়া ঝাৰুটো লৈছোঁ, এতিয়া ওপৰত অলপ ঝাৰু দিম। ওপৰত পুৰা টপত গৈ আছোঁ, গৈ আছোঁ, মানে এইবিলাক অলপ এইবিলাক যে লেতেৰা হৈ আছে এইবিলাক সাৰি দিম আৰু এতিয়া ওপৰত গৈ আছোঁ। অলপ চাফা হ'ব আৰু দেখাত অলপ ভালো লাগিব, হয় না? এতিয়া ঝাৰু পাত লৈ ওপৰত গৈ আছোঁ আৰু অলপ ঝাৰু দিওঁ, দেখাত ভাল লগা হ'ব। তাত যদি কেনেকুৱা লেতেৰা লগা হৈ আছে দেখাত। যিহেতু বিল্ডিংটো এতিয়া ময়ে চাই থাকোঁ ন, কিছুমান বস্তু লেতেৰা হৈ আছে, অলপ ঝাৰু দি দিওঁ আৰু লেতেৰা হৈ থাকিলে কিবা ভাল নেদেখি, কিবা কেন পায় দেখি, এইবিলাক চাইছোঁ জাবৰবিলাক আছে, অলপ এনেকৈ ঝাৰু দি দিওঁ আৰু অলপ চাফা কৰি থাকিলে অলপ ভাল দেখা হৈ যাব বিল্ডিংটো। সেইকাৰণে এতিয়া অলপ ঝাৰু দিওঁ আৰু এতিয়া ন অলপ চাফা কৰি থওঁ। এতিয়া ঝাৰু দি আছোঁ আৰু এইবিলাক লেতেৰাবিলাক চাফা কৰি আছোঁ। মানে এইবিলাক লেতেৰা হোৱা নাছিল আৰু কেইদিনমান আগত চাফা কৰিছিল। এই ৰেলিংটো বনাইছিল ন, এইটো ৰেলিং বনাওঁতে এইটো লেতেৰা হৈ গ'ল ন। এতিয়াতো ৰেলিঙৰ কাম শেষ হৈ গ'ল, এতিয়া ঝাৰু দিওঁ আৰু লেতেৰা এতিয়াই চাফা কৰি থ'লে আৰু পিছত লেতেৰা নহয় আৰু কাম যিহেতু শেষ হৈ গ'ল। সেইকাৰণে গোটেই কাম শেষ হোৱাৰ পিছত এতিয়া ঝাৰু দিব ধৰি আছোঁ আৰু ঝাৰু দি আছোঁ। কোনো কামত সৰু ডাঙৰ নাই, সেয়া ঝাৰু দিয়াই হওক বা বাচন ধোৱাই হওক বা কাম অন্যই হওক, কামত লাজ কৰি লাভ নাই। মোক কাম নকৰোঁ, সেইটো মোক কামেই নকৰোঁ, এইবিলাক কৰি লাভ নাই। বাছ কাম এটা পালে। আৰু মই লগতে এটা কথা কওঁ, যোনে মোৰ এই ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে ন, প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যোনে মোৰ ফেচবুক পেজত এই ভিডিঅ'টো চাই আছে ন, প্লিজ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট এটা মাৰি দিম। মানে অলপ তলত গৈছিলোঁ আৰু এতিয়া মানে কালাৰ মিস্ত্ৰী, মানে এয়া পেইণ্টাৰ, মানে ৰং মিস্ত্ৰী, এইবিলাক যোনে ৰং কৰিছে ন, সিহঁতে মানে ঘৰত গৈছিল চিনেমা বস্তু চাবা। এতিয়া ঘৰত গৈ কিনে আহি কিনে মানে চাবিটো মৰা নাছিল, ৰুমটো বন্ধ আছিল যিহেতু, এতিয়া চাবিটো দি দিলোঁ। চাবিটো দি কিনে এতিয়া অলপ ওপৰত গৈ আছোঁ আৰু ঝাৰু দিবা। যিহেতু এই বিল্ডিংটো চিকিউৰিটি মই, মানে সিহঁতে ঘৰত গৈছিল, সিহঁতৰ ৰুমটো তালা লগাই কিনে চাবিটো মৰাটো জমা দি গৈছিল। এতিয়া ঘৰৰ পৰা আহিলে আৰু এতিয়া চাবিটো দি আহিলোঁ, তলত গৈছিলোঁ অলপ, এতিয়া চাবিটো দি কিনে ওপৰত আৰু আহিলোঁ। এতিয়া অলপ ওপৰত ঝাৰু দি দিওঁ এইবিলাক লেতেৰা হৈ থকাবিলাক। ঝাৰু দি আছোঁ এতিয়া। এইপাৰ হৈছে ঝাৰু, পূৰা ঝাৰু দি আছোঁ। ভাল লাগে আৰু কিবা এটা কাম কৰি এতিয়া ঝাৰু তাৰু দি কিনে বা নক'ব আৰু ইমান ধূলি, পূৰা নাকে মুখে শুনি গৈছে ধূলিবিলাক। এতিয়া চৰ্দি লাগিব ৰাতি, একো ঠিক নাই, ইমান ধূলি, উশাহ ল'ব পৰা নাই, পূৰা নাকে মুখে শুনি গৈছে। প্ৰত্যেক গাঁৱৰে মানে এটা কথা কোৱা ষ্টাইল থাকে, কিছুমান গাঁৱৰ কথা কোৱা ষ্টাইলটো বেলেগ, আমাৰ গাঁৱৰ কথা কোৱা ষ্টাইলটো বেলেগ। আমাৰ গাঁৱৰ কথা কোৱা ষ্টাইলটো হৈছে খাইছোঁ, লৈছোঁ, বহিছোঁ, সেনেকুৱা। আৰু কিছুমানৰ বেলেগ আৰু মানে প্ৰত্যেক গাঁৱৰে কথা কোৱা ষ্টাইলটো বেলেগ বেলেগ, নিমিলে আৰু ইয়াৰ কিবা ভুল হ'লে আৰু শুধৰাই ল'ব আৰু অলপ। চিৰিটো ঝাৰু দি আছোঁ। ধূলি ওলাইছে আৰু নখাবি আৰু পূৰা নাকে মুখে সুমি গৈছে আৰু ধূলিবিলাক পূৰা। চাচোন ভিডিঅ' এটা বনালে কেনেকৈ কথা ক'ব লাগে, কেনেকৈ নালাগে, বৰ্তমানটো কিন্তু জানা হ'লে, বৰ্তমান এতিয়া মই ভিডিঅ' বনাব শিকিহে আছোঁ, পিছত লাহে লাহে জানা হ'ম আৰু। তো আজিৰ কাৰণে এতিয়া ঝাৰু দিয়া হৈ গ'ল, তলত গৈ কিনে এতিয়া গা ধুই কিনে অলপ ভাত বনাওঁ। এতিয়া ভাত চাত খোৱা হৈ গ'ল, এতিয়া এখন তামোল খাব যাওঁ আৰু ভিডিঅ'টো আজিলৈ ইমানেই।